হাই দোস্তো, আজি মই ইউটিউবত ছাবস্ক্ৰাইবৰ বিষয়ে এটা ভিডিঅ' বনাব বিচাৰিছোঁ। বহুতে নাজানে হয়, ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো নদবে। এই বেল আইকনটো ক'ত কেনেকৈ অফ হৈ থাকে, কি কৰিলে বেল আইকনটো দবিব, বহুতে নাজানে। চাওঁচোন আহক আজি কেনেকৈ বেল আইকন ক'ত কেনেকৈ অন কৰে। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টা দবাটো বজাই দিব। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। আজিলৈ ধন্যবাদ।